ধনশিৰি লাইভৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম মই গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন দলং হয়। বৰপথাৰ মজাৰ অভং পথাৰ স্থিত দয়াং নদীৰ ওপৰত থকা এখন বাঁহৰ দলং। এয়া চাওক, এইখন দয়াং নদী। এই বাঁহৰ দলংখনৰ পৰাই ৰাইজে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ থকাৰ কথা আজি আমাৰ আগত উল্লেখ কৰিছে। চাওকচোন এখন এই দলংখন। স্থানীয় ৰাইজে কি সমস্যাত ভুগিছে শুনকচোন এবাৰ তেওঁলোকৰ মুখে। ভেকচিন ল'বলৈ যাম আৰু আমাৰ সমস্যাটো এনেকৈ আছে, বহুত দিগদাৰী আছে। এইটো দলং কাৰণে আমাৰ ঘাটাৰিও নাই ভালকৈ, আৰু আমাৰ বহুত দিগদাৰ হৈ যায়। দুখ বেমাৰ কিবা হ'লেও অফিচ যাম বা থানা যাম কৰিলেও নোৱাৰে। এইটো নদীৰ কাৰণে আমাৰ বহুত সমস্যা, একেবাৰে বহুত ডাঙৰ ঘটনা। মানে এইটো কোনোবা বেমাৰী হ'ল এইপাৰ যাব লাগে, উপায়ে নাথাকে, আৰু যেনে তেনে আৰু ল'বহে লাগে, উপায়তো নাই। কি কৰিম আৰু ঘাট নাওতেহে লৈ যায়, যেনে তেনে পাৰ কৰে আৰু দুখ চুখ, আৰু হ'লেও সময়তে নহ'ব আৰু কাম, দেৰিহে হৈ যায়। এতিয়া আৰু অলপ দিনতে হ'লে এইটো দলঙো নাথাকিব, অলপ দিনতে লৈ যাব পানী, আৰু এনেকৈ দুখ আছে আমাৰতো। কি ক'ম আৰু, এইটো মুছলভাঙা ঘাট, কি ক'ম আৰু, আমাৰতো দোসৰা একো নালাগে। এইটো দলং দিলে বহুত ভাল। পকা দলং থাকিলে মানে মানুহ সমস্যাটো বহুত দূৰ হৈ যাব। দুখ বেমাৰ হ'লেও, ডেলিভাৰী হ'লেও, কাৰোবাৰ ডেলিভাৰী হোৱাও মানে ৰক্ষা নাই ইয়াতে। আমাৰ ইয়াত পকী দলংখন খুবেই দৰকাৰ। আমাৰ ল'ৰা ছোৱালী, কেঁচুৱা ল'ৰা ছোৱালী নাৱত লৈ পাৰ হ'ব লাগে, বহুত ভয়কৈ পাৰ হওঁ। আমাক পকী দলংখন দৰকাৰ। আমাৰ এতিয়া বাৰিষা বহুত দিগদাৰ। এতিয়া খৰালিমহীয়া দলংখন দিয়ে যদিও ইমান সুবিধাজনক নহয়। বহুত ভয়কৈহে বাইক পাৰ কৰিব লাগে, মানুহ ল'ৰা ছোৱালী লৈ পাৰ হ'ব লাগে। আমাৰ এতিয়া মেৰাপানী, কাছমাৰী, চকমাৰী এখন দলঙেই অহা যোৱা হয়। এতিয়া আমাক দলংখন খুবেই প্ৰয়োজন। আগন্তুক হেৰিয়লৈকে আমাৰ যে দলংখন দিয়ে চৰকাৰে। বাঁহৰ দলংখন ৰাইজে লাগি ভাগি বনোৱা হয়, তাতো বহুত অসুবিধা হয়। স্কুল ল'ৰা ছোৱালী এনেকৈ পাৰ হৈ পানী বাঢ়িলে যাব নোৱাৰে, ক্ষতি হয় বহুত। এতিয়া মানুহে নাৱত পাৰ কৰে যদি বহুত ভয়কৈ পাৰ হয়। স্কুল যে বহুত ক্ষতি হয় ল'ৰা ছোৱালী আমাৰ। হয় দৰ্শকসকল, আমি উক্ত দলংখনৰ পৰা আহি চাওকচোন, আমি ৰাস্তাতে কি মনোমোহা এডৰা সৰিয়হ খেতি আমি দেখা পালোঁ। হয়, চাই থাকিবলৈকে মন গৈ আছে। এয়া চাওকচোন, এখেতে কি সুন্দৰকৈ চাই আছে।